নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেইন এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অষ্টমমান শ্ৰেণীৰ অসমীয়াৰ পাঠ নং 9 ভয় নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰবিলাকৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো চাই থাকক। ছাত্ৰ ছাত্ৰীসকল ইয়াত সব 1 নম্বৰত আছে ভয় গল্পটোৰ মূল কথাখিনি নিজৰ কথাৰে কোৱা। এইখিনি তোমালোকে নিজে চেষ্টা কৰিবা। ভয় গল্পটো এবাৰ পঢ়ি চাবা, তাৰ পিছত নিজে এইখিনি বুজিব পাৰিবা। তাৰ পিছত চোৱা এটা নালাগে ইম্পৰ্টেন্ট নহয় এইটো কোৱেশ্চন। ইয়াত আছে 1 নম্বৰখিনিৰ বাদ দিবা, তাৰ পিছত 2 নম্বৰখিনি চোৱা উত্তৰ দিয়া। ক নম্বৰত আছে ৰবীনৰ 24 ঘণ্টাৰ লগৰীয়া কোন? খ নম্বৰৰ ৰবীনৰ পৰিবাৰৰ নাম কি? গ নম্বৰত ফুটবল খেলি থাকোঁতে কোন ঢুকাল? ঘ নম্বৰৰ ৰবীন কেইটা সন্তানৰ পিতৃ? ঙ নম্বৰত জহিৰুদ্দিনৰ পেচা কি? প্ৰথম 6 নম্বৰত ফুৰিবলৈ ওলালে ৰবীনৰ লগত তৰ্কাতৰ্কি হয়। দ্বিতীয় 6 নম্বৰত পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে? আৰু বৰিকাত 6 নম্বৰত অফিচৰ কাম কাজত ৰবীনে কিয় মন দিব নোৱাৰে? গতিকে তোমালোকে এইবাৰ উত্তৰখিনি চোৱা। ইয়াত প্ৰথমতে দিয়া আছে উত্তৰ দিয়া 2 নম্বৰত। ক নম্বৰত আছে ৰবীনৰ 24 ঘণ্টাৰ লগৰীয়া কোন? তোমালোকে উত্তৰত লিখিবা ৰবীনৰ 24 ঘণ্টাৰ লগৰীয়া ভয়। তাৰপিছত খ নম্বৰত ৰবীনৰ পৰিবাৰৰ নাম কি? ইয়াৰ উত্তৰত লিখিবা ৰবীনৰ পৰিবাৰৰ নাম ৰমলা। তাৰপিছত গ নম্বৰত আছে ফুটবল খেলি থাকোঁতে কোন ঢুকাল? ইয়াৰ উত্তৰত লিখিবা ফুটবল খেলি থাকোঁতে সত্য খুৰাৰ ল'ৰাজন ঢুকাল। তাৰপিছত ঘ নম্বৰত আছে ৰবীন কেইটা সন্তানৰ পিতৃ? ইয়াৰ উত্তৰত লিখিবা ৰবীন 3টা সন্তানৰ পিতৃ। তাৰপিছত ঙ নম্বৰত আছে জহিৰুদ্দিনৰ পেচা কি? ইয়াৰ উত্তৰত লিখিবা জহিৰুদ্দিনৰ পেচা ওকালতি। জহিৰুদ্দিনে ওকালতি কৰিছিল। তাৰপিছত প্ৰথম 6 নম্বৰত ফুৰিবলৈ ওলালে ৰবীনৰ কাৰ লগত তৰ্কাতৰ্কি হয়? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে ফুৰিবলৈ ওলালে ৰবীনৰ পত্নী ৰমলাৰ লগত তৰ্কাতৰ্কি হয়। তাৰপিছত দ্বিতীয় 6 নম্বৰত পোনাহঁতে কি বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে? ইয়াৰ উত্তৰত লিখিবা পোনাহঁতে কাঠৰ বলেৰে ক্ৰিকেট খেলিবলৈ বিচাৰে। তাৰপিছত বৰিকাত 6 নম্বৰত অফিচৰ কাম কাজত ৰবীনে কিয় মন দিব নোৱাৰে? ইয়াৰ উত্তৰত লিখিবা অনবৰতে মনত ভয় লাগি থকাৰ বাবে অফিচৰ কাম কাজত ৰবীনে মন দিব নোৱাৰে। এইবাৰ চোৱা ছাত্ৰ ছাত্ৰীসকলে 3 নম্বৰত আছে চমু উত্তৰ দিয়া। ইয়াত ক নম্বৰত আছে কেনেকুৱা কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে? ক নম্বৰত আছে এদিন আবেলি অফিচৰ পৰা আহি ৰবীনৰ কিয় খং উঠিছিল? গ নম্বৰত মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি কলৈ যাবলৈ ওলাইছিল? তেওঁ ওলাই যোৱাৰ কাৰণ কি? খ নম্বৰত গল্পটো পঢ়ি ৰবীন আৰু ৰমলাৰ চিন্তাৰ মাজত ক'ত পাৰ্থক্য পাইছা? এইবাৰ উত্তৰখিনি চোৱা। এইবাৰ উত্তৰত চোৱা। ক নম্বৰত আছে কেনেকুৱা কথাই ৰবীনৰ মনত ভয়ৰ সৃষ্টি কৰে? ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে ৰবীনৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালী কেইটা কি হ'ব? তেওঁৰ পত্নীৰ স্বভাৱত গভীৰতা নাই, কোনো কথাই গধুৰভাৱে ল'ব নাজানে, সতত গা এৰি দিয়া স্বভাৱ, সেইকাৰণে ৰবীনৰ মনত ভয়ৰ সৃষ্টি হয়। গতিকে এনেকৈ লিখি দিলে তোমালোকৰ এইখিনি উত্তৰ হৈ যাব। তাৰপিছত আছে খ নম্বৰত এদিন আবেলি অফিচৰ পৰা আহি ৰবীনৰ কিয় খং উঠিছিল? তোমালোকে ইয়াৰ উত্তৰটো এনেকৈ লিখিবা যে এদিন আবেলি অফিচৰ পৰা আহি ৰবীনে দেখিলে যে ঘৰৰ সন্মুখৰ দুৱাৰখন খোলা, সৰু ছোৱালীজনী অকলে বাৰান্দাত আছে, ৰমলা বাথৰুমত গা ধুই আছিল। এনেদৰে দৰজা খুলি ছোৱালীজনী অকলে এৰি ৰমলা বাথৰুমত যোৱা বাবে ৰবীনৰ খং উঠিছিল। গতিকে তোমালোকে এইখিনি এনেকৈ লিখি দিবা। তাৰপিছত আছে গ নম্বৰত মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি কলৈ যাবলৈ ওলাইছিল? তেওঁ ওলাই যোৱাৰ কাৰণ কি? তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে মাজৰাতি ৰবীনে শোৱাৰ পৰা উঠি জহিৰুদ্দিনৰ ঘৰৰ ফালে যাবলৈ ওলাইছিল। তেওঁ ভাবিছিল যে আজি মই তাৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কালিলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব? এয়াই আছিল তেওঁ ওলাই যোৱাৰ কাৰণ। গতিকে তোমালোকে এইখিনি এনেকৈ দিবা। তাৰপিছত আছে ঘ নম্বৰত গল্পটো পঢ়ি ৰবীন আৰু ৰমলাৰ চিন্তাৰ মাজত ক'ত পাৰ্থক্য পাইছা? গতিকে ইয়াৰ উত্তৰত লিখিবা ৰবীন আৰু ৰমলা দুয়োটা পৃথক চৰিত্ৰ। ৰবীনৰ চৰিত্ৰত আমি এক অনামী ভয়ৰ আৱৰণ অনবৰতে দেখোঁ, যদিও এই ভয়ৰ আঁৰত এজন চিন্তাশীল নাগৰিকৰ দায়িত্ববোধ দেখিবলৈ পাওঁ। তাৰ বিপৰীতে ৰমলাৰ চৰিত্ৰ সহজ সৰল,
সমাজৰ পংকিলময়তাৰ পৰা আঁতৰত এক সৰল মনৰ অধিকাৰী ৰমলা। গতিকে এইখিনি এনেকৈ দিবা। এতিয়া চোৱা 4 নম্বৰত আছে কোনে কাক কেতিয়া কৈছিল লিখা। এইটো কোনে কাক কৈছিল লিখিবলৈ কোৱা হৈছে। ইয়াত ক নম্বৰত আছে ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই। হেৰা শুনিছা কোনোবাই চিঞৰা যেন লাগিছে। ক নম্বৰত আজি মই তাৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কালিলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব। গতিকে এইটো কোনে কাক কৈছিল এইবাৰ চোৱা। ইমান ভয়াতুৰ মানুহ মই জনমত দেখা নাই। এইখিনি উত্তৰত তোমালোকে লিখিবা যে উক্ত কথাষাৰ ৰমলাই ৰবীনক কৈছিল যেতিয়া ৰবীনে অফিচৰ পৰা আহি দেখিছিল যে ঘৰৰ দৰজাখন খোলা আছিল আৰু ৰমলাই ছোৱালীজনীক বাহিৰত অকলে বহুৱাই থৈ বাথৰুমত সোমাইছিল। খ নম্বৰত আছে হেৰা শুনিছা কোনোবাই চিঞৰা যেন লাগিছে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে উক্ত কথাষাৰ ৰবীনে ৰমলাক কৈছিল। মাজৰাতি ৰবীনে হঠাতে সাৰ পাই কোনোবাই চিঞৰ বাখৰ কৰা যেন পালে আৰু ৰমলাক জগাই এই কথাখিনি কৈছিল। গতিকে তোমালোকে এইখিনি এনেকৈ লিখি দিবা। তাৰপিছত গ নম্বৰত আছে আজি মই তাৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কালিলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব। গতিকে ইয়াৰ উত্তৰত লিখিবা উক্ত কথাষাৰ ৰবীনে ৰমলাক কৈছিল। ৰবীনে জহিৰৰ ঘৰত যাবলৈ ওলোৱাত ৰমলাই কলৈ যোৱা বুলি কোৱাত ৰবীনে এই কথাষাৰ কৈছিল। এতিয়া চোৱা 5 নম্বৰত আছে দুফাটো পৰা আৰু তাৰ লগত সংগতি ৰাখি প্ৰশ্ন যুগত কৰা। ইয়াত প্ৰশ্ন বনাবলৈ কোৱা হৈছে। এইটো নালাগে তোমালোকৰ ইম্পৰ্টেণ্ট নহয়। ইয়াৰ পিছত 6 নম্বৰত আছে তলৰ বাক্য কেইশাৰীৰ অৰ্থ বুজাই লিখা। ইয়াত বাক্য কেইশাৰীৰ অৰ্থ বুজাই লিখিবলৈ কৈছে। উচ্ছৃংখল জনতা দাবানলৰ দৰে। খ নম্বৰত দাবানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট। গ নম্বৰত বিভিন্ন ধৰ্ম বিভিন্ন ভাষা বিভিন্ন সম্প্ৰদায় কিমান জাতি আৰু উপজাতি অসংখ্য খণ্ডিত সত্তাৰ এই আমক পৰিণতি। গতিকে তোমালোকে এইবাৰ ইয়াৰ উত্তৰখিনি চোৱা। ইয়াত ক নম্বৰত আছে উচ্ছৃংখল জনতা দাবানলৰ দৰে। ইয়াৰ উত্তৰত লিখিবা যে উন্নত জনতা জুইৰ নিচিনা। জুইয়ে যেনেকৈ কোনো বাছ বিচাৰ নকৰাকৈ সন্মুখত পৰা সকলো বস্তুকে পুৰি ছাৰখাৰ কৰে ঠিক তেনেকৈ আৱেগত উন্মত্ত হোৱা জনতাইও কোনো শুদ্ধ অশুদ্ধৰ বিচাৰ নকৰাকৈ সমাজৰ অনিষ্ট কৰে। তাৰপিছত খ নম্বৰত আছে দাবানল সৃষ্টি কৰাৰ কাৰণে ফিৰিঙতি এটাই যথেষ্ট। ইয়াৰ উত্তৰত লিখিবা যে একুৰা জুই জ্বলিবলৈ এটা ফিৰিঙতি যথেষ্ট হোৱাৰ লেখীয়াকৈ সমাজত সৰু কথা এটাৰ পৰাই বিভ্ৰান্তিৰ সৃষ্টি হয় আৰু তাৰ পৰাই গোটেই সমাজখনত অশান্তিৰ বীজ বিয়পি পৰে। ইয়াৰ পিছত আছে গ নম্বৰত বিভিন্ন ধৰ্ম বিভিন্ন ভাষা বিভিন্ন সম্প্ৰদায় ইমান জাতি আৰু উপজাতি অসংখ্য খণ্ডিত সত্তাৰ এই আমক পৰিণতি। ইয়াৰ উত্তৰত লিখিবা যে বিভিন্ন ধৰ্ম জাতি ভাষা সম্প্ৰদায়েৰে ভৰপূৰ দেশখনত একতাৰ বৰ প্ৰয়োজন। একতা অবিহনে ধৰ্মীয় সহিষ্ণুতাৰ অবিহনে সমাজ এখন বিশৃংখল পৰিস্থিতি হোৱাটো নিঘাত। গতিকে এইখিনি উত্তৰখিনি তোমালোকে এনেকৈ লিখি দিলে হৈ যাব। ইয়াৰ পিছত 7 নম্বৰত ভয় গল্পটোৰ পৰা তোমাৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় কি কি কথা শিকিলা লিখা। গতিকে 7 নম্বৰটো নালাগে তোমালোকৰ, এইটো ইম্পৰ্টেণ্ট নহয় কোৱেশ্চন। এইটো তোমালোকে স্কিপ কৰি দিবা 7 নম্বৰতে। তাৰপিছত 8 নম্বৰত আছে তলৰ শব্দবোৰেৰে একোটাকৈ বাক্য গঠন কৰা। ইয়াত আওহতীয়া সন্তৰ্পণে লানি নিচিঙা অন্যমনস্ক আমক উচ্ছৃংখল দাবানল ছাৰখাৰ উৎকৰ্ণ কোলাহল। এইবাৰ উত্তৰখিনি চোৱা তোমালোকে। 8 নম্বৰৰ উত্তৰত আওহতীয়া বাক্য ৰচনা এইখিনি। আওহতীয়া বাটৰে অহা যোৱা কৰিবলৈ অসুবিধা। সন্তৰ্পণেতো হ'ব পিছল বাটৰে সন্তৰ্পণে খোজকাঢ়ি অহা যোৱা কৰিবা। তাৰপিছত আছে লানি নিচিগা। ইটোৰ পিছত সিটোকৈ লানি নিচিগা সমস্যাই তাক অতিষ্ঠ কৰি তুলিছে। অন্যমনস্ক হৈ পঢ়া শুনা কৰিব নালাগে। আমক পৰিশ্ৰমে জীৱনৰ সফলতাৰ আমক অস্ত্ৰ। তাৰপিছত আছে উচ্ছৃংখল জনতা দাবানৰ দৰে। দাবানল সৃষ্টি কৰাৰ বাবে ফিৰিঙতি এটাই যথেষ্ট। তাৰপিছত আছে ছাৰখাৰ। জুয়ে অনিমাহঁতৰ ঘৰখন পুৰি ছাৰখাৰ কৰিলে। ইয়াৰ পিছত আছে উৎকৰ্ণ। গভীৰ ৰাতি হঠাতে উৎকৰ্ণ হৈ ৰবীনে কিবা শুনাৰ চেষ্টা কৰে। তাৰপিছত কোলাহল। শোভাযাত্ৰাৰ কোলাহল শুনি
ল'ৰা ছোৱালীবোৰ চাবলৈ দৌৰি আহিছে গতিকে এনেকৈ লিখি দিলে বাক্য ৰচনাখিনি হৈ যাব ছাত্ৰ তাৰপিছত ছাত্ৰীসকলে আছে এতিয়া 9 9 নম্বৰত আছে তলত দিয়া দফাটো জ্যোতি দফাটো চিন জ্যোতি ব্যৱহাৰ চিন কৰি ব্যৱহাৰ পুনৰ কৰি লিখা পুনৰ লিখা এইটো নালাগে জ্যোতি তোমালোকে চিন এইটো ব্যৱহাৰ কৰি দৰকাৰী লিখিবলৈ নহয় কোৱা হৈছে এইটো নালাগে পাৰিলে তোমালোকে নিজে এইটো যদি পাৰা কৰিবলৈ নিজে চেষ্টা এইখিনি কৰিবা চেষ্টা কৰিবা আৰু 2 নম্বৰত আছে তাৰপিছত তলৰ আছে 10 আস্তনা নম্বৰত তলৰ শব্দবিলাকত কি আস্তনা বিভক্তি যোগ শব্দবিলাকত হৈছে কি লিখা বিভক্তি যোগ ইয়াত হৈছে আছে ক লিখা ইয়াত কি নম্বৰত কি খ বিভক্তি যোগ নম্বৰ গ হৈছে নম্বৰ খ তোমালোকক নম্বৰ লিখিবলৈ তোমালোকে কোৱা ইয়াৰ হৈছে ইয়াত উত্তৰখিনি চোৱা এইবাৰ উত্তৰখিনি চোৱা ক নম্বৰত আছে প্ৰথমতে 10 নম্বৰৰ নৰ্দমালৈ নামি গ'লেহে হ'ব ইয়াত নৰ্দমালৈত কি বিভক্তি যোগ হৈছে উত্তৰত হ'ব চতুৰ্থী বিভক্তি তোমালোকে চতুৰ্থী বিভক্তিটো লিখি দিবা তাৰপিছত কিছুদিনৰ পৰা পোনাহঁতেও ক্ৰিকেট খেলাত ধৰিছে ইয়াত কিছুদিনৰ পৰা এইটোত পঞ্চমী বিভক্তি যোগ হৈছে তাৰপিছত চোৱা গ নম্বৰত আছে অফিচত কাম কৰি থাকিও হঠাতে ৰবিনৰ বুকুখন ধৰফৰাই উঠে গতিকে ইয়াত অফিচত সপ্তমী বিভক্তি যোগ হৈছে তাৰপিছত আছে ঘ নম্বৰত আজি মই তাৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ নগ'লে কালিলৈ মোৰ ল'ৰা ছোৱালীক ৰক্ষা কৰিবলৈ কোন আহিব গতিকে তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে ল'ৰা ছোৱালীক যিটো আছে ল'ৰা ছোৱালীক ইয়াত হ'ব দ্বিতীয় বিভক্তি আৰু কৰিবলৈ হ'ব চতুৰ্থী বিভক্তি গতিকে তোমালোকে এনেকৈ লিখি দিলে বিভক্তিখিনি হৈ যাব ইয়াৰ পিছত 11 নম্বৰত আছে ভাৱ বহলাই লিখা ক নম্বৰত অতিমাত্ৰা সকলোৰে বেয়া খ নম্বৰত ফিৰিঙতিৰ পৰা খাণ্ডৱ দা হয় গতিকে তোমালোকে ইয়াৰ উত্তৰখিনি চাবা তাৰপিছত 12 নম্বৰত আছে ক নম্বৰত তলত দিয়া শব্দবোৰৰ সন্ধি ভাঙা আৰু পাতা ইয়াত ভাৱাবেগ পৰীক্ষা নিঃশব্দ ভয়াতুৰ যথেষ্ট তাৰপিছত উচ্ছৃংখল উৎসাহ সমমুখ নিশ্চিন্ত শিৰচ্ছেদ গতিকে এইবাৰ তোমালোকে 11 নম্বৰ আৰু 12 নম্বৰৰ উত্তৰখিনি তোমালোকে চোৱা ভাৱ বহলাই লিখা 11 নম্বৰত আছে ভাৱ বহলাই লিখা ক নম্বৰত আছে অতিমাত্ৰা সকলোৰে বেয়া ইয়াৰ উত্তৰত লিখিবা সকলো বস্তুৰে অতিমাত্ৰা আমাৰ কাৰণে বেয়া যি ধন সম্পত্তি মৰম আদৰ খং আবেগ যিয়েই নহওক লাগে অতিমাত্ৰা ধন সম্পত্তিয়ে মানুহক অহংকাৰী কৰে আনহাতে অতিমাত্ৰা মৰম চেনেহৰ ল'ৰা ছোৱালীক বিপদে পৰিচালিত কৰে সেয়েহে সকলো বস্তুৱে পৰিমিত আহাৰত হ'ব লাগে ইয়াৰ পিছত আছে খ নম্বৰখিনিত চোৱা ফিৰিঙতিৰ পৰা খাণ্ডৱ হয় গতিকে ইয়াৰ উত্তৰত হ'ব সৰু এটা ভুল বুজাবুজিৰ পৰাই একোটা ডাঙৰ ঘটনা হ'ব পাৰে প্ৰায় দেখা যায় যে সৰু সৰু ঘটনাৰ পৰাই সমাজত ডাঙৰ বিশৃংখলতাৰ সৃষ্টি হয় গতিকে তোমালোকে এনেকৈ ভাৱ বহলাই লিখাখিনি লিখি দিলে এইখিনি হৈ যাব ছাত্ৰ ছাত্ৰীসকল এইবাৰ চোৱা 12 নম্বৰত আছে তলত দিয়া শব্দবোৰৰ সন্ধি ভাঙা আৰু পাতা ইয়াত উত্তৰত চোৱা ভাৱাবেগ ইয়াত আছে ভাৱ যোগ আবেগ এনেকৈ লিখিবা তাৰপিছত পৰীক্ষা পৰিযোগ ইচ্ছা পৰীক্ষা তাৰপিছত নিঃশব্দ নিযোগ শব্দ নিঃশব্দ ভয়াতুৰ ভয় যোগ আতুৰ ভয়াতুৰ যথেষ্ট যথাযোগ ইষ্ট যথেষ্ট বা যথাযোগ ইষ্ট যথেষ্ট তাৰপিছত আছে খ নম্বৰত উৎযোগ শৃংখল এটা হ'ব উৎশৃংখল এটা সন্ধি জোৰা লগা হয় এটা উৎযোগ শৃংখল উৎশৃংখল উৎযোগ শ্বাস উৎসাহ তাৰপিছত সমযোগ মুখ সন্মুখ শিৰযোগ ছেদ শিৰচ্ছেদ গতিকে এনেকৈ লিখিলে তোমালোকৰ এইখিনি হৈ যাব তোমালোকে এইখিনি লিখি ল'বা ভালকৈ ছাত্ৰ ছাত্ৰীসকল এইবাৰ চোৱা 13 নম্বৰত আছে 13 নম্বৰৰ ক নম্বৰত আছে সাধুকথা আৰু চুটি গল্পৰ মাজত থকা পাৰ্থক্য লিখা সাধুকথা আৰু চুটি গল্পৰ মাজত পাৰ্থক্য লিখিবলৈ কোৱা হৈছে ক নম্বৰত আছে সাধুকথাৰ বৈশিষ্ট্যবোৰ লিখা ইয়াত সাধুকথাৰ বৈশিষ্ট্যবোৰ লিখিবলৈ কোৱা হৈছে গ নম্বৰত চুটি গল্পৰ বৈশিষ্ট্যবোৰ লিখা তাৰপিছত ঘ নম্বৰত অসমীয়া চুটি গল্পৰ জনকগণ 19 নম্বৰত আছে শিলভদ্ৰৰ প্ৰকৃত নাম কি প্ৰথম 6 নম্বৰত আছে তেখেতৰ জন্ম ক'ত হৈছিল মানে ইয়াত শিলভদ্ৰৰ কথা কোৱা হৈছে ইয়াত শিলভদ্ৰৰ জন্ম ক'ত হৈছিল দ্বিতীয় 6 নম্বৰ শিলভদ্ৰই কোনখন গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে বৰ্গীয় নম্বৰত শিলভদ্ৰৰ কোন চনত মৃত্যু হৈছিল তাৰপিছত আছে
14 নম্বৰ ছাত্ৰ ছাত্ৰীসকল 14 নম্বৰটো তোমালোকক নালাগে, এইটো ইম্পৰ্টেণ্ট নহয়, তোমালোকে এইটো স্কিপ কৰি দিব। তাৰপিছত আছে 15 নম্বৰত আছে 15 নম্বৰটোত প্ৰসিদ্ধ অসমীয়া চুটিগল্পকাৰ সকলৰ ভিতৰত 5 জনৰ নাম সংগ্ৰহ কৰা আৰু তেওঁলোকৰ যিকোনো এজনৰ এটা গল্প চমুকৈ লিখা। এইটো তোমালোকে ক্লাছতে তোমালোকৰ বন্ধু বান্ধৱীহঁতৰ লগত আলোচনা কৰি এইটো লিখিব পাৰিবা। এইটো দৰকাৰী ইমান নহয়। গতিকে এতিয়া চোৱা 13 নম্বৰখিনি এতিয়া চোৱা তোমালোকে। এইবাৰ চোৱা 13 নম্বৰৰ ক'ত আছে সাধু কথা আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্য লিখা। ইয়াৰ উত্তৰত লিখিবা যে সাধু কথা আৰু চুটিগল্পৰ মাজত থকা পাৰ্থক্য হ'ল সাধু কথা কাল্পনিক আৰু অলৌকিক, আনহাতে চুটিগল্পৰ বাস্তৱ জীৱনৰ প্ৰতিফলন। গতিকে এইখিনি এনেকৈ লিখি দিলেও হৈ যাব তোমালোকৰ। তাৰপিছত খ নম্বৰত আছে সাধু কথাৰ বৈশিষ্ট্যবোৰ লিখা। ইয়াৰ উত্তৰত লিখিবা যে সাধু কথাৰ বৈশিষ্ট্যবোৰ হ'ল 1 নম্বৰত সাধু কথা কাল্পনিক আৰু অলৌকিক, 2 নম্বৰত সাধুৰ পৰিসৰ বিস্তৃত, 3 নম্বৰত ইয়াৰ ভাষা সহজ সৰল মন পৰসা আৰু 4 নম্বৰত সাধুৰ বাস্তৱ জীৱনৰ প্ৰতিফলন নঘটে। ইয়াৰ পিছত আছে গ নম্বৰত চুটিগল্পৰ বৈশিষ্ট্যবোৰ লিখা। ইয়াৰ উত্তৰত লিখিবা যে চুটিগল্পৰ বৈশিষ্ট্যসমূহ হ'ল চুটিগল্পৰ বাস্তৱ জীৱনৰ প্ৰতিফলন, 2 নম্বৰত হ্ৰস্বতা চুটিগল্পৰ প্ৰধান লক্ষণ, 3 নম্বৰত চুটিগল্পৰ উপস্থাপন বৈচিত্ৰ্যময় আৰু সমাপ্তি ইংগিতপূৰ্ণ হয় আৰু 4 নম্বৰত কম সময়তে আৰু আয়াসতে চিত্তাকৰ্ষক কৰিব পৰাটো চুটিগল্পৰ আন এটা বৈশিষ্ট্য। এনেকৈ লিখি দিলে তোমালোকৰ চুটিগল্পৰ বৈশিষ্ট্যসমূহ হৈ যাব এইখিনি। ইয়াৰ পিছত আছে চোৱা খ নম্বৰত অসমীয়া চুটিগল্পৰ জনক হ'ল। ইয়াৰ উত্তৰত লিখিবা অসমীয়া চুটিগল্পৰ জনক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তাৰপিছত ঙ নম্বৰত শিলভদ্ৰৰ প্ৰকৃত নাম কি? ইয়াৰ উত্তৰত হ'ব শিলভদ্ৰৰ প্ৰকৃত নাম ৰেৱতী মোহন দত্ত চৌধুৰী। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এই দুটা মুখস্থ কৰিবা এইখিনি। তাৰপিছত আছে তেখেতৰ জন্ম ক'ত হৈছিল, মানে ইয়াত শিলভদ্ৰৰ কথা কোৱা হৈছে যে শিলভদ্ৰৰ জন্ম ক'ত হৈছিল। ইয়াৰ উত্তৰত হ'ব তেখেতৰ জন্ম হৈছিল গৌৰীপুৰত হৈছিল। তেখেতৰ জন্ম গৌৰীপুৰত হৈছিল। তোমালোকে এইখিনি এনেকৈ লিখি দিবা। তাৰপিছত আছে দ্বিতীয় নম্বৰত শিলভদ্ৰই কোনখন গল্প সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। ইয়াৰ উত্তৰত হ'ব মধুপুৰ বহুদূৰ গল্প সংকলনৰ বাবে শিলভদ্ৰই সাহিত্য একাডেমী বঁটা লাভ কৰে। তাৰপিছত ঙ নম্বৰত আছে শিলভদ্ৰৰ কোন চনত মৃত্যু হৈছিল। ইয়াৰ উত্তৰত হ'ব শিলভদ্ৰৰ 2008 চনৰ 29 ফেব্ৰুৱাৰীত মৃত্যু হৈছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো এইখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰি দিবা আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনে লাগিছে, আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।